ভাষাটো সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব আৰু কা আমি বাতিল কৰিব লাগিব জয় আই অসম জয় আই অসম আমাৰ মাজত তৰালি শৰ্মা বাইদেউ আহিছে আৰু বাবু মানিছোঁ বাবু বৰুৱা আছে শিল্পী হয় আৰু মই এইবাৰ তৰালি বাগ দুআষাৰ বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছোঁ নমস্কাৰ আটাইলৈ ক'বলগীয়া কৈ আছে ইমান দিনে জীৱনকে ধৰি আটাই তিনিটাই শব্দ জয় আই অসম জয় আই অসম আৰু আমাৰ এই সংগ্ৰামক সদায় নেতৃত্ব দি আহিছে আৰু সদায় আছে আমাৰ লগত আমাৰ সকলোৰে মৰমৰ গৰিমা শইকীয়া বাইদেউ তেখেতক দুআষাৰ বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছোঁ নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন জনাইছোঁ সকলোলৈকে ইমান দিনে ইমানখিনি কথা কৈয়ে অহা হৈছে সকলোৱে জানে চৰকাৰে কেনেদৰে আমাৰ ওপৰত বিভাজনেৰে বিভেদ নীতিৰে দমন নীতিৰে আৰু প্ৰলোভনেৰে কিমানখিনি এই আন্দোলনক প্ৰৰোচিত কৰিবলৈ বা আমাক এই ৰাস্তাৰ পৰা পিছ হুহকি যাবলৈ কিমানখিনি প্ৰচেষ্টা চলাইছিল কিন্তু একোতেই তেওঁলোক সফল হ'ব নোৱাৰিলে ৰাইজ আজিও জাগিছে আৰু এতিয়াও তেওঁলোকে জানে অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ বাবে কি কৰিব লাগে নিজৰ আইৰ কাৰণে কি কৰিব লাগে গতিকে ইমান দিন হৈ যোৱাৰ পিছতো নিজৰ মাজত সেই জুই এতিয়াও নিৰ্বাপিত হৈ আছে আৰু ৰাইজে ওলাই আহি এতিয়াও সমস্তৰে একতাৰ শক্তিৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু আইনী প্ৰক্ৰিয়াৰে যিমানখিনি সম্ভৱ হয় নিজৰ মতে যেনেকৈ সম্ভৱ হয় তেনেকৈ এই প্ৰতিবাদ চলাই আহিছে আৰু প্ৰতিজনে একেস্বৰে একেটা কথাই কৈ আছে যে আমাক কা নালাগে আমি এই প্ৰতিবাদ চলাই যাম দীঘলীয়া হ'ব সকলোৱে কৈছে এই আন্দোলন বহুত দীঘলীয়া হ'ব কিমান দিনলৈকে চলিব সেই কথা আমি নাজানো কিন্তু আমি শান্তিপূৰ্ণভাৱে এনেদৰে আন্দোলন চলাম আমাৰ মাজত আমি দেখিছিলোঁ যে অস্তিত্ব ৰক্ষাৰ ৮০ দশকৰ আন্দোলনত আমি ৮৬০জন শ্বহীদক আমি হেৰুৱাইছিলোঁ আৰু তেওঁলোকৰ সেই ত্যাগক আমি এতিয়াও শ্ৰদ্ধা কৰোঁ কিন্তু চৰকাৰে সেইবোৰ পাহৰি গ'ল তেওঁলোকে কেনেদৰে অৱমাননা কৰিছে সেয়া আমি দেখিছোঁ আমাৰ মাজৰ পৰা এই আন্দোলনৰ আৰম্ভণিতে আমি ৫জনকৈ কিশোৰক আমি হেৰুৱাইছোঁ নতুন প্ৰজন্মৰ নতুন প্ৰতিভা আমি হেৰুৱাইছোঁ আমাৰ মাজৰ পৰা আমি সেইসকলক পাহৰিলে নহ'ব তেওঁলোকৰ ত্যাগক আৰু তেওঁলোকে যিখিনি আমাৰ কাৰণে যিখিনি মূল্য নিজৰ জীৱনৰ মূল্য তেওঁলোকে পৰিত্যাগ কৰি গ'ল আমাৰ বাবে সেইখিনি আমি নিজে আগবঢ়াই নিব লাগিব আমি পাহৰি গ'লে নহ'ব তেওঁলোকৰ সন্মান তেতিয়াহে থাকিব অকল আমি যদি গৈ পেলাই তেওঁলোকৰ বাবে পৰিয়ালৰ ওচৰত গৈ পেলাই আমি শোকবাৰ্তা দিলোঁ আমি শ্ৰাদ্ধ পাতিলোঁ সমূহীয়াকৈ সেয়া কিন্তু শেষ নহয় আমি যদি আমাৰ নিজৰ ভিতৰত সেই জুই জ্বলাই আমাৰ নিজৰ কাৰণে যিখিনি তেওঁলোকে ত্যাগ কৰি থৈ গ'ল অস্তিত্বৰ কাৰণে সেইখিনি আমি যদি চলাই নিব পাৰোঁ তেতিয়াহে আচলতে আমি প্ৰকৃত সন্মান জনোৱা হ'ব তেওঁলোকক এই সকলোবোৰৰ লগতে কিন্তু আটাইতকৈ ডাঙৰ কথা এতিয়া প্ৰতিবাদ চলি থাকিব কা আমাক নালাগে কিন্তু এতিয়া আমাক কাম লাগে আমি কাম কৰিব লাগিব কৰ্ম আন্দোলন এই আন্দোলনৰ সমান্তৰালভাৱে চলিব লাগিব আজি নতুন প্ৰজন্মই এই কথা বুজি পাব লাগিব যে বহিৰাগতই আহি আমাৰ ভূমি দখল কৰাৰ সেই সুবিধা কিয় পালে আমাৰ নিজৰ দুখ নাই জানো আমি নিজৰ পথাৰখন নিজৰ বাৰীখন নিজৰ ভূমি আমি কিয় এৰি দিব লগা হৈছে আমি কোনোবা সময়ত সেই পথাৰখন আমি কাৰোবাৰ হাতত এৰি দিছোঁ আচলতে অসমীয়া এই কৃষি প্ৰধান জাতিটোৱে ক'ৰবাত আমি কিবা এটা বস্তু সেইখিনিত সুৰুঙা এটা আমি দিলোঁ যাৰ কাৰণে এই বহিৰাগতসকল পমুৱাসকল আহি পেলাই সোমাব পাৰিলে সেই সুবিধাটো এতিয়া যদি আমি বুজি পেলাই আমি যদি এই নেতিবাচক সময়টোৰ ইমান সমস্যাৰ মাজতো আমি যদি ইতিবাচক কিবা এটা চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম নিশ্চয় এই আন্দোলন বা এই সমস্যাৰে যি সংকট আহিছে এইখিনিতো আমি কিবা এটা ইতিবাচক আমি কথা এটা দেখিব পাৰোঁ যে আমি নিজস্বতাক আমি এতিয়া বুজি পাব পাৰিছোঁ আমাৰ অস্তিত্বৰ কাৰণে এই সংকটৰ সময়ত আমি কিবা এটা নিজৰ পৰিচয়ৰ কথা আমি বুজি পাব পাৰিছোঁ আমাৰ ভাষাৰ কথা আমি উপলব্ধি কৰিছোঁ ভাষা হেৰাবলৈ লৈছে অলপ দিনৰ আগত আজি 2 মাহৰ আগলৈকে 3 মাহৰ আগলৈকে যিসকল অভিভাৱকে মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভালকৈ লিখিব নাজানে ক'ব নাজানে বুলি গৌৰৱ কৰিছিল সেই
এতিয়া নিজে আগবাঢ়ি আহিছে যে আমি সকলোৱে অসমীয়া ক'ম, শুদ্ধ অসমীয়া ক'ম, শুদ্ধ অসমীয়া লিখিম, মোৰ ল'ৰা ছোৱালীক অসমীয়া শিকাম। আমি পঢ়ি থকা দিনত চৰকাৰী বিদ্যালয়সমূহে আটাইতকৈ বেছি ভাল ৰিজাল্ট কৰিছিল, ভাল ফলাফল দেখুৱাব পাৰিছিল। আজি চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা কেনেকুৱা? অসমীয়া মাধ্যমৰ মাত্ৰ 2-3খন স্কুল বাদ দি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা কেনেকুৱা আপোনালোকে নিজ চকুৰে দেখিছে, ব্যক্তিগত ক্ষেত্ৰতেই হওক, চৰকাৰী ক্ষেত্ৰতেই হওক। এই সংকটৰ সময়বোৰ কিয় আহিব লগা হ'ল? এইটো পৰ্যায় কিয় পালেগৈ? সেইবোৰ আমাৰ ভুল নহয় জানো? আমি যদি আগৰ পৰাই সৰব হৈ থাকিলোহেঁতেন, সজাগ হৈ থাকিলোহেঁতেন, আজি আমি ক'ব লগা হ'লহেঁতেন নে যে আমাৰ ভাষা আজি সংকটৰ সন্মুখীন হৈছে, আমাৰ ভূমি আজি সংকটৰ সন্মুখীন হৈছে? আমাৰ ভূমিত আনক খোজ পেলাবলৈ কিয় দিম? কিয় কোনোবাই বাৰী পাতি বহিবলৈ সক্ষম হ'ল? সেইখিনি আমি নিজেই সুবিধা দিছোঁ। আৰু এতিয়া আমি নিজে সজাগ হ'ব লাগিব, সৰব হ'ব লাগিব। 1 ইঞ্চি মাটিও যাতে আমাৰ অসমৰ, আমাৰ নিজৰ 1 ইঞ্চি মাটি, সেয়া আমাৰ আই। আমি আই অংগৰ কোনো অংশই আমি কাকো চুবলৈ দিব নোৱাৰোঁ। আমাৰ মাটি আমাৰেই সদায়। হয়তো আমাৰ খেতি কৰিবলৈ 10 দিন 15 দিন দেৰি লাগিব পাৰে। আমি হয়তো সেইসকলে, যিসকলে আমাক এতিয়া গাঁৱে ভূঞে সোমাই পেলাই আমাৰ পথাৰত, খেতিত, আমাৰ বাকী বাৰীত সোমাই পেলাই তেওঁলোকে কামৰ সহায় কৰিবলৈ আহিছে, তেওঁলোকতকৈ হয়তো আমি অলপ কেইদিনমান সময় বেছি ল'ব পাৰোঁ। কিন্তু আমাৰ খেতি আমিয়েই কৰিম বুলি এতিয়া সংকল্পবদ্ধ হ'ব লাগিব। আমাৰ বাৰীখনৰ প্ৰতিটো চুক কোন আমি নিজে জানিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰিলে তাৰ পৰা আমি কিবা এটা ৰিটাৰ্ণ পাব পাৰোঁ। আমি নিজেই যদি এই ক্ষেত্ৰত সজাগ হওঁ, তেতিয়াহ'লে নিশ্চয় কাইলৈ পৰহিলৈ বা আজি আৰু 10 বছৰৰ পিছত, 30 বছৰৰ পিছত আমি পুনৰ এবাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা নহ'ব। আৰু এয়া হয়তো আমাৰ কাৰণে এটা শেষ সুবিধা আহিছে যে আমি ইয়াৰ পিছত হয়তো আৰু এই সুবিধা নাপাবও পাৰোঁ। আজি জাতি একেলগ হৈ জাগিছে। ইয়াৰ পিছত যদি কেনেবাকৈ আমি বিফল হ'বলৈ হয় ইয়াত, তেতিয়াহ'লে কিন্তু হয়তো সেই সুবিধা আমি আৰু কেতিয়াও নাপাম। গতিকে আমি এতিয়া কোনো ধৰণৰ সুযোগ আমি কাকো দিব নোৱাৰোঁ। আন্দোলন কৰিম, তাৰ লগে লগে কিন্তু আমাৰ অৰ্থনীতিৰ আন্দোলন, আমাৰ কৰ্ম আন্দোলন, শিক্ষাৰ আন্দোলন সকলো চলি যাব লাগিব। আৰু সেই ক্ষেত্ৰতহে আমি অধিক গুৰুত্ব দিব লাগিব। এতিয়া আমি অকল আন্দোলন কৰি এইদৰে ৰাজপথত ভাষণ দি কথা কৈ এয়া নহয়। কথা, কাম এইবোৰ এতিয়া আমাক নালাগে, আমাক এতিয়া কামহে লাগে। আমি কাম কৰিবই লাগিব। আমি বাহিৰৰ কোনো ধৰণৰ কোম্পানী, বাহিৰৰ মাল্টিনেশ্যনেল সেই কোম্পানীসমূহ আহি পেলাই আমাৰ ইয়াত দখল কৰিবহি, আমাৰ ল'ৰা ছোৱালীক বাহিৰলৈ নি পেলাই চাকৰি দিব। ঠিক আছে, আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ যাব লাগিব, কিন্তু সেইসকল সফল যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল মেধা শক্তি আছে, তেওঁলোকে জানিব লাগিব আমাৰ নিজৰ কাৰণেও কি কৰিব লাগিব। সেই কথাখিনি আমি বুজিব লাগিব। কেইদিনমানৰ আগতে শুৱালকুছিত ভাষণ দিওঁতে জুবিনে কোৱা হয়তো আপোনালোকে শুনিছিলে যে আমি ইউৰোপলৈ যাওঁতে ডেনমাৰ্ক এখন সৰু দেশ, আমি তাত দেখিছিলোঁ তেওঁলোকে কেনেদৰে বছৰটোৰ গোটেই সময়খিনি 3টা বেলেগ বেলেগ খেতি তেওঁলোকে নিজৰ মাটিত কৰে। তেওঁলোকে নিজৰ মাটি অলপ সময়ৰ কাৰণেও খালী হৈ পৰি থাকিবলৈ নিদিয়ে। আৰু য'তেই নকৰক, ইউৰোপৰ বিভিন্ন ঠাইত বা দেশৰ পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোক ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কোনোবা পাইলট হৈছে, বৈজ্ঞানিক হৈছে, য'তেই যি যেনেকেই আছে, সেই কৃষি আৰম্ভ কৰাৰ সময়ত আৰু শেষ কৰাৰ সময়ত কিন্তু তেওঁলোক সদায় নিজৰ পৰিয়ালৰ কাষলৈ আহিছে, নিজৰ গাঁওখনলৈ আহিছে, একত্ৰিত হৈছে। তেওঁলোকে কৃষি উৎসৱ কৰিছে। কৃষি আৰম্ভণি কৰে তেওঁলোকে সেই এটা উৎসৱেৰে, আৰু তেওঁলোকে ফচল চপাই এটা উৎসৱেৰে। কৃষি উৎসৱ হয় সেইখন দেশত। আৰু যদি বাহিৰৰ পৰা কোনোবাই তেওঁলোকৰ দেশত চাকৰি কৰিবলৈ গৈছে, প্ৰতিষ্ঠিত হ'ব বিচাৰিছে, তেতিয়াহ'লে কিন্তু তেওঁলোকে ডেনিছ ক'বই লাগিব, নিজৰ ভাষা শিকি ল'বই লাগিব। তেওঁলোকে পৰ্যটকৰ লগত কথা পাতে ইংৰাজী, কিন্তু যিসকলে গৈ তেওঁলোকৰ দেশত থিতাপি ল'ব বিচাৰিছে, তেওঁলোকৰ লগত কিন্তু ইংৰাজীত কথা নাপাতে, ডেনিছ ভাষাতেই কথা পাতিব। সেই কথাবোৰ আমিও শিকিব লাগে। এইবোৰ সৰু সৰু কথা, কিন্তু সেইবোৰ শিকি আমি যদি নিজে সেইবোৰ আমি কাৰ্যত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ সংকটৰ কথা কাইলৈ আৰু গাই বাই থাকিব লগা অৱস্থা নিশ্চয় নহ'ব। গতিকে আমি নতুন প্ৰজন্মই এইখিনি সংকল্প এতিয়া ল'ব লাগিব যে আমি নিজৰ মাতৃভাষা, নিজৰ ভূমি
আৰু নিজৰ আইক আমি কেনেদৰে ৰক্ষা কৱচ পিন্ধাব পাৰোঁ সেইখিনি কথা আমি উপলব্ধি কৰি একেলগে আগবাঢ়িলে নিশ্চয় আমি এই আন্দোলন যিমান দীঘলীয়া হওক আমি চলাই যাব পাৰিম সফল হৈ পেলাই আৰু আমি নিজৰ যি লক্ষ্য স্থানত উপনীত হ'ব পাৰিমেই আমি ক'ব লগা নহ'ব কাৰণে যে অসম সংকটৰ সন্মুখীন হৈছে অসমৰ সেই জয় অৱস্থা সদায় বাহাল থাকিব পুনৰ সংগ্ৰামী অভিনন্দন জনাইছোঁ আপোনালোকলৈ জয় আই অসম